আজি আমি আলোচনা কৰিব ওলাইছোঁ মধ্যপ্ৰাচ্যৰ দুই মহাশক্তিশালী ৰাষ্ট্ৰ ইৰাণ আৰু ইজৰাইলৰ মাজত যি তয়াময়া যুদ্ধ লাগি আছে, এই যুদ্ধৰ প্ৰকৃত কাৰণ আৰু এই যুদ্ধই ভৱিষ্যতে বিশ্বৰ অৰ্থনীতি আৰু ৰাজনীতিত কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আজি আলোচনা কৰিব ওলাইছোঁ। মধ্যপ্ৰাচ্যৰ এই দুই মহাশক্তিশালী ৰাষ্ট্ৰ যে আজিৰ যুদ্ধত নামি পৰিছে তেনেকুৱা নহয়। যুগ যুগ ধৰি শতিকা শতিকা জুৰি এই দুয়োখন ৰাষ্ট্ৰৰ বিৰুদ্ধে থিয় হৈ থকা দেখা পোৱা গৈছে। আচলতে এই দুয়োখন ৰাষ্ট্ৰৰ বিৰোধৰ মুখ্য কাৰণ এটা নহয়। এই দুয়োখন ৰাষ্ট্ৰৰ মুখ্যতঃ বিৰোধৰ কাৰণ হ'ল ধৰ্মীয়, ৰাজনৈতিক আৰু শেহতীয়াভাৱে ইৰাণে যি নিজৰ নিউক্লিয়াৰ শক্তিৰ বিস্তাৰৰ কাৰণে যি কাম কৰি আছে, সেই বিস্তাৰ শক্তিক প্ৰতিৰোধ কৰাৰ কাৰণে পাশ্চাত্য যিবিলাক দেশ আছে, ইজৰাইল বা আমেৰিকাকে ধৰি এই দেশবিলাকে ইৰাণৰ সামৰিক শক্তিক এক প্ৰকাৰ ধ্বংস কৰাৰ কাৰণে এই যুদ্ধৰ আৰম্ভণি বুলি ক'লেও ভুল কোৱা নহ'ব। জানো যে ইজৰাইল হ'ল এখন ইহুদী ৰাষ্ট্ৰ আৰু তাৰ বিপৰীতে ইৰাণ হ'ল ইছলামিক প্ৰজাতন্ত্ৰ দেশ। এই দুয়োখন দেশেই সময়ে সময়ে দুয়োখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰি অহা দেখা গৈছে। 2023-24 বৰ্ষত যেতিয়া ইজৰাইলে হামাছ আৰু হিজবুল্লাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল, সেই সময়তো ইৰাণে ইজৰাইলৰ বিপক্ষে থিয় হৈ হিজবুল্লাহ আৰু হামাছক সহায় কৰা দেখা গৈছিল। তেতিয়াৰ পৰাই ইৰাণ আৰু ইজৰাইলৰ যি কূটনৈতিক আৰু ৰাজনৈতিক সম্পৰ্ক আছিলে, সেয়া দিনক দিনে বেয়া হ'বলৈ আৰম্ভণি হৈছে। ইজৰাইলে ফিলিস্তিনৰ ওপৰত অবৈধভাৱে হস্তক্ষেপ আৰম্ভ কৰি আছে বা হস্তক্ষেপ কৰিছে, আৰু তাৰ বিপৰীতে ইৰাণৰ সকলোবোৰ অস্তিত্বকে ইজৰাইলে সদায় সৰ্বনাশী আৰু বিশ্বৰ কাৰণে অভিশাপস্বৰূপে গণ্য কৰিবৰ কাৰণে চেষ্টা কৰি আছে। শেহতীয়াভাৱে ইজৰাইলে দাবী কৰিছে যে যদি ইৰাণে তেওঁলোকৰ নিউক্লিয়াৰ শক্তিক যদি প্ৰয়োগ কৰিব পাৰে বা তেওঁলোকৰ নিউক্লিয়াৰ যি প্ৰকল্প বা নিউক্লিয়াৰ বোমৰ ওপৰত তেওঁলোকে যি কাম কৰিছে সেয়া যদি সফল হয়, তেতিয়াহ'লে বিশ্বৰ কাৰণে যে এক অশনি সংকেত বা পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ কাৰণে যে এক অশনি সংকেত আনিব, তাৰ কাৰণে ইজৰাইলে সদায় বিশ্বক পতিয়ন নিয়াবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইৰাণে যাতে নিউক্লিয়াৰ শক্তিক বিস্তাৰ কৰিব নোৱাৰে, তাৰ কাৰণে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে ইজৰাইল নামি পৰিছে। এই কথাটোৰ পৰা আমি এইটো কথা স্পষ্টভাৱে জানিব পাৰোঁ যে ইৰাণে যদি কেনেবাকৈ নিজৰ পাৰমাণৱিক শক্তিক যদি বিস্তাৰ কৰিব পাৰে, তেতিয়াহ'লে সেয়া যে ইজৰাইলৰ ওপৰত সম্পূৰ্ণভাৱে প্ৰয়োগ কৰিব, সেই কথাটোত নেতান্যাহু চৰকাৰ আৰু ইজৰাইল চৰকাৰ স্পষ্টভাৱে জ্ঞাত। ইজৰাইল বা আমেৰিকাই যিকোনো শক্তিৰ বিনিময়তে ইৰাণে যাতে নিজৰ পাৰমাণৱিক শক্তিক বিস্তাৰ কৰিব নোৱাৰে বা পাৰমাণৱিক শক্তিক সফলভাৱে পৰীক্ষা কৰিব নোৱাৰে, সেই ওপৰত ভিত্তি কৰি প্ৰয়োজন হ'লে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ কুচকাৱাজ কৰিছে বা যুদ্ধৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে। তাৰিখত মধ্যপ্ৰাচ্যৰ এই যুদ্ধখন যে অকল ইৰাণ আৰু ইজৰাইলৰ মাজতে সীমাবদ্ধ আছে সেয়া নহয়। গোটেই বিশ্বই ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ কাৰণে দুটা ভাগত বিভক্ত হোৱা বুলি ক'ব পাৰি। ইফালে ইজৰাইলক আমেৰিকা, ফ্ৰান্স বা ব্ৰিটেইনৰ দৰে দেশসমূহে সমৰ্থন কৰাৰ বিপৰীতে ৰাছিয়া আৰু চীনৰ দৰে মহাশক্তিশালী ৰাষ্ট্ৰই আজি ইৰাণৰ পক্ষত থিয় হৈ যুদ্ধৰ কাৰণে অগ্ৰসৰ হৈছে। কিন্তু আচৰিত বিষয়টো হ'ল যে বিশ্বৰ ৰাজনীতিত বা বিশ্বৰ অৰ্থনীতিত যি মুছলিম ব্ৰাদাৰহুড বুলি যি তেওঁলোকে দাবী কৰি আহিছিল, মুছলিম সম্প্ৰদায়ৰ দেশসমূহৰ বিপদ হ'লে তেওঁলোক সকলোৱে একগোট হৈ থিয় হোৱাৰ কাৰণে যি প্ৰতিশ্ৰুতি বা যি সংকল্প তেওঁলোকে কৰিছিল, সেয়া কিন্তু আজিৰ তাৰিখত স্পষ্টভাৱে বিফল হোৱা বুলি ক'ব লাগিব। কাৰণ ইৰাণৰ পক্ষত আজি কোনো এখন ৰাষ্ট্ৰ বা কোনো এখন মুছলিম ৰাষ্ট্ৰই ইৰাণৰ বিপক্ষত থিয় হৈ যুদ্ধ কৰাৰ সাহস কৰা নাই। মুছলিম ৰাষ্ট্ৰসমূহৰ বিগ ব্ৰাদাৰ হিচাপে পৰিচয় দিবৰ কাৰণে চেষ্টা কৰা তুৰ্কী আজি আমেৰিকাৰ ভয়তেই হওক বা বিভিন্ন ৰাজনৈতিক কাৰণতেই হওক চুপচাপ নিমাতে আছে। এটা সাহস কৰা নাই ইৰাণ আৰু ইজৰাইলৰ বিৰুদ্ধে ইজৰাইল আৰু ইৰাণৰ যি যুদ্ধ, সেই যুদ্ধত এষাৰ মাত দিবলৈ আজি তুৰ্কীৰ সাহস হোৱা নাই। বাকীবিলাক ৰাষ্ট্ৰৰ অৱস্থাটো ইয়াতকৈও তথৈবচ। পাকিস্তানৰ কথাটো সম্পূৰ্ণ সুকীয়া। সিদিনালৈকে পাকিস্তান চৰকাৰে যি চিঞৰি আছিলে যে যদি ইৰাণৰ ওপৰত যদি ইজৰাইলে আক্ৰমণ কৰে, তেতিয়াহ'লে ইজৰাইলৰ ওপৰত তেওঁলোকে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব, কিন্তু সেয়া সম্পূৰ্ণ
অসত্য হিচাপে আজিৰ তাৰিখত পৰিণত হৈছে আৰু পাকিস্তানে যে আমেৰিকাকহে সহায় কৰিব সেই কথাও এক প্ৰকাৰ স্পষ্ট হৈ উঠিছে। যুদ্ধৰ পৰিণাম হিচাপে ইজৰাইলক বেছি প্ৰাধান্য দিয়া হৈছিল যদিও আজিৰ তাৰিখত কিন্তু ইজৰাইলে ইমান সহজে এই যুদ্ধত জয়লাভ কৰিব পাৰিব বুলি নিশ্চিত নহয়। হয়তো এই যুদ্ধখনত তেওঁলোকে জয়লাভ কৰিব পাৰিলেও তেওঁলোকৰো যে যথেষ্ট ক্ষতি হৈছে সেইটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। ইৰাণৰ যি ভৌগোলিক স্থিতি, কাৰণ ইৰাণখন গোটেই ইৰাণখনে পাহাৰ বা পৰ্বতৰ সীমাৰ মাজত আবদ্ধ হৈ আছে, গতিকে ইৰাণৰ ওপৰত বেলেগ এখন ৰাষ্ট্ৰই আক্ৰমণ কৰাটো যথেষ্ট কষ্টকৰ। এই কথা আজিৰ তাৰিখত ইজৰাইলে ভালকৈ গম পাইছে। এই দুয়োখন দেশৰ মাজত যুদ্ধই অকল দুয়োখন দেশকে যে ক্ষতিগ্ৰস্ত কৰিছে তেনেকুৱা নহয়। এই যুদ্ধখনৰ ফলত চীন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে, কাৰণ ইৰাণৰ পৰা আটাইতকৈ বেছি খাৰুৱা তেল আটাইতকৈ কম দামত ক্ৰয় কৰা দেশখনে হ'ল চীন। গতিকে চীনৰ বজাৰত অৰ্থনৈতিক ক্ষেত্ৰত এক তোলপাৰ লগাবলৈ ক'লেও আজিৰ তাৰিখত ভুল কোৱা নহ'ব। সেইকাৰণে চীনে প্ৰতিটো মুহূৰ্ততে ইৰাণক সমৰ্থন কৰি আমেৰিকা আৰু ইজৰাইলক এটা ৰাজনৈতিক চাপত ৰাখি এই যুদ্ধৰ অৱসান কৰিবৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। স্পষ্টভাৱে গম পাওঁ যে যদি আজিৰ তাৰিখত এই যুদ্ধ যদি এইখিনিতে যদি শেষ নহয় বা এইখিনিতে যদি সমাপ্ত নহয়, যে অনাগত ভৱিষ্যতে এই যুদ্ধই যে কাল ৰূপ বা ধ্বংসৰ দিশলৈ যে অগ্ৰসৰ হ'ব সেইটো এক প্ৰকাৰ নিশ্চিত। কাৰণ আজি যদি এই যুদ্ধ শেষ নহয়, এটা সময়ত গোটেই বিশ্বই দুটা ভাগত বিভক্ত হ'ব আৰু যুদ্ধৰ ভয়াৱহতাৰ দিশে আগবাঢ়িব, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ উঠিছে। আৰু এই দুখন যুদ্ধই আজিৰ তাৰিখত গোটেই বিশ্বক এটা কথা স্পষ্টভাৱে বুজাই দিছে যে যিখন দেশৰ হাতত পাৰমাণৱিক শক্তি নাই সেইখন দেশে যে আজিৰ তাৰিখত যুদ্ধ কৰিব নোৱাৰে সেইটো কথা স্পষ্ট। কাৰণ আজি যদি ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ মজুত থাকিলেহেঁতেন তেতিয়াহ'লে ইৰাণক ইজৰাইলে আক্ৰমণ কৰিবৰ কাৰণে সাহস নকৰিলেহেঁতেন। কাৰণ বিশ্বৰ যিখন ৰাষ্ট্ৰৰ হাতত পাৰমাণৱিক শক্তি আছে সেই ৰাষ্ট্ৰখনক লগত কোনেও আজিৰ তাৰিখত যুদ্ধ কৰিব নোৱাৰে। সেইকাৰণে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰই নিজৰ পাৰমাণৱিক শক্তিক অভ্যুত্থান বা পাৰমাণৱিক শক্তিক বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে আপুনি নৰ্থ কোৰিয়াক চাব পাৰে। নৰ্থ কোৰিয়াই হয়তো প্ৰতিটো দিনতে আমেৰিকাক ৰঙা চকু দেখুৱায়, প্ৰতিটো সময়তে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ বা আমেৰিকাৰ বিৰুদ্ধে মাত মাতি আহিছে, কিন্তু আজিৰ তাৰিখত মহাশক্তিশালী আমেৰিকাই নৰ্থ কোৰিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে সাহস নকৰে। ইয়াৰ মুখ্যতঃ কাৰণ এটাই, সেয়া হ'ল নৰ্থ কোৰিয়াৰ হাতত 70তকৈও অধিক পাৰমাণৱিক অস্ত্ৰ মজুত আছে। আৰু নৰ্থ কোৰিয়াই স্পষ্টভাৱে এটা কথা জানে, বিশ্বই জানে যে নৰ্থ কোৰিয়াৰ লগত যদি আজিৰ তাৰিখত কোনোবাই যুদ্ধ কৰে তেতিয়াহ'লে যিকোনো সময়তে নৰ্থ কোৰিয়াই যিকোনো ৰাষ্ট্ৰৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ কাৰণে হয়তো তেওঁলোক পিছুৱাই নাহিব। ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনাৰ বহুমূলীয়া মন্তব্য দিবৰ কাৰণে নাপাহৰিব, আৰু আপুনি কমেণ্ট বক্সত জনাব আপোনাৰ এই বিষয়ে জানিব লগা বা এই বিষয়ে আপুনি কিবা ক'বলগীয়া যদি আছে কমেণ্ট বক্সত আপুনি জনাব পাৰে। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।